মই আব্দুল সত্তাৰ আৰু আপোনালোকে চাই আছে D10 ডেইলি টপ নিউজ। লকডাউন 5.0 কেনে হ'ব তাক লৈ জনগণ এক কৌতূহলত পৰিছে। আমি আপোনালোকক জনাম 1 জুলাইৰ পৰা কি খোলা থাকিব আৰু কি বন্ধ থাকিব। লকডাউন 5.0 কালি অৰ্থাৎ 31 মেত অন্ত পৰিব চতুৰ্থতম লকডাউনৰ। আকৌ 1 জুনৰ পৰা 30 জুনলৈ পঞ্চম পৰ্যায়ৰ লকডাউনৰ আৰম্ভ হ'ব। 8 জুনৰ ভিতৰত খুলিব পাৰিব হোটেল, ৰেষ্টুৰেণ্ট আৰু শ্বপিং মল। 1 জুনৰ পৰা অৱশ্যে খোলা থাকিব ধৰ্মীয় অনুষ্ঠান, কিন্তু কোনো ধৰ্মীয় সমাগম অনুষ্ঠিত কৰিব নোৱাৰিব। কেন্দ্ৰৰ অনুমতি সাপেক্ষে বলবৎ হ'ব পাৰে লকডাউন 5.0। বৰ্তমানতকৈ কিছু শীতলতা থাকিব লকডাউন 5.0, কিয়নো যিহেতু জনগণ এতিয়া বুজিব পৰা হৈছে কৰোনা কি আৰু তাৰ সতৰ্কতামূলক দিশবোৰ কি। কিন্তু অব্যাহত থাকিব নৈশ কাৰফিউ। অৱশ্যে ৰাতি 7টাৰ পৰা ৰাতিপুৱা 7টালৈ কাৰফিউৰ সময় নিৰ্ধাৰণ কৰা আছিলে, কিন্তু তাত অলপ ব্যতিক্ৰম ঘটাব পাৰে বুলি ইংগিত প্ৰদান কৰিছে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। পৰ্যায়ক্ৰমে আৰম্ভ হ'ব বিদ্যালয়, মহাবিদ্যালয়সমূহ, আৰম্ভ হ'ব শ্বপিং মলসমূহ। পৰ্যায়ক্ৰমে হয়তো প্ৰথমতে 50%, তাৰ পাছত আকৌ 50% খোলাৰ এটা সম্ভাৱনা আছে। এই কথা সদৰি কৰিছে অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেখেতৰ সংবাদমেলত প্ৰকাশ কৰিছে যে কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্তই চৰম সিদ্ধান্ত বুলি বিবেচনা কৰা হ'ব। বিদ্যালয়সমূহৰ ভিতৰত যেনেকৈ প্ৰথম পৰ্যায়ত 10ম আৰু দ্বাদশ শ্ৰেণী, তাৰ পাছত 9ম আৰু একাদশ শ্ৰেণী, এনেকৈ পৰ্যায়ক্ৰমে জুলাই মাহৰ ভিতৰত সম্পূৰ্ণভাৱে খোলা হ'ব পাৰে বিদ্যালয়সমূহ। এইখিনিতে গুৰুত্বপূৰ্ণ বিষয়টি হ'ল এলেকা বিশেষে এই লকডাউন 5.0 বিশেষ ধৰণৰ এক সুবিধা বা নিষেধাজ্ঞা আৰোপ কৰিব পাৰে বুলি এক ইংগিত প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। যেনেকৈ কোনো ক্ষেত্ৰত হয়তো হোটেল, বাৰ, ৰেষ্টুৰেণ্ট বা বিভিন্ন ধৰণৰ অনুষ্ঠান খোলাৰ সম্ভাৱনা আছে, আৰু কোনো ক্ষেত্ৰত আকৌ কঠোৰ হোৱাৰো সিদ্ধান্ত লোৱাৰ এক ইংগিত প্ৰকাশ কৰিছে। এই লকডাউন 5.0 ভাৰতবৰ্ষৰ প্ৰত্যেকটা ৰাজ্য চৰকাৰে এক বিশেষ সুকীয়া সিদ্ধান্ত লোৱা দেখা যায় আছে। যেনেকৈ পাঞ্জাৱ চৰকাৰে 1 জুনৰ পৰা 30 জুনলৈকে তেওঁলোকে অলৰেডি লকডাউন এক্সটেণ্ডেড কৰি দিছে। আমাৰ অসমৰ লকডাউন কেনে হ'ব পাৰে এই কথাটো আমি জানি লওঁ আমাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা। Normal life, but night curfew is helping us, so night curfew should continue. But beyond that, whatever decision Government of India will take, we are happy. আমাৰ এতিয়া একো অসুবিধা নাই, কাৰণ আমাৰ মানুহৰ মাজত ছ'চিয়েল ডিষ্টেন্সৰ মেছেজটো খুব ষ্ট্ৰং কৰি গৈছে, মানুহে মাস্ক ব্যৱহাৰ কৰিছে। গতিকে মই ভাবোঁ যে শ্বপিং মলে হওক বা স্কুল কলেজে হওক, লাহে আমি সাধাৰণ জীৱন যাত্ৰালৈ ঘূৰি যাবৰ বাবে আমি প্ৰস্তুত হৈছোঁ। খালি ষ্টেজ মেনাৰত যাব লাগিব। আমি যেতিয়া স্কুল কলেজ খুলিম 10 আৰু 12 প্ৰথমত খুলিব লাগিব, লাহে আমি আগুৱাই যাম, তাৰপিছত 9 আৰু 11ক মাতিম। গতিকে ঠিক তেনেকৈ শ্বপিং মল খুলিলেও প্ৰথম 50% শ্বপিং মলৰ ভিতৰৰ দোকান আমি খুলিব লাগিব। নেক্সট ৰাউণ্ডত নেক্সট ডে 50%। যেতিয়া মানুহে সেই জীৱন যাত্ৰাটোৰ লগত সহজ হৈ পৰিব, তেতিয়া আমি 100%লৈকে যাব পাৰোঁ। আমি নিশাৰ সান্ধ্য আইনটো বিচাৰিছোঁ, কিন্তু সান্ধ্য আইনটো 7টাৰ জেগাত 9টা বজাৰ পৰা হ'লেও আপত্তি নাই। কিন্তু এই গোটেই সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব, আমি নলওঁ। মই আগতে ক'লো নহয় যে ভাৰত চৰকাৰে সিদ্ধান্ত ল'ব, আমি ৰূপায়ণ কৰিম। আমাক সুধি থাকিলেও আমাৰ উত্তৰ কিয় নাই, সিদ্ধান্ত ল'ব প্ৰধানমন্ত্ৰী লেভেলত, আমি ইয়াৰ পৰা ক'ত বুজি পাম। মন্ত্ৰীগৰাকীৰ ভাষ্য আমি ইতিমধ্যে শুনাইছোঁ। তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে। শ্বপিং মলৰ কথা তেওঁ উল্লেখ কৰিছে। শ্বপিং মলসমূহ যদিহে খুলি দিয়া হয় পঞ্চম পৰ্যায়ৰ লকডাউনত, তেনেহ'লে 50%কৈ আচলতে খোলা হ'ব, আৰু এই কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। একো অসুবিধা নাই, কাৰণ আমাৰ মানুহৰ মাজত ছ'চিয়েল ডিষ্টেন্সৰ মেছেজটো খুব ষ্ট্ৰং কৰি গৈছে, মানুহে মাস্ক ব্যৱহাৰ কৰিছে। গতিকে মই ভাবোঁ যে শ্বপিং মলে হওক বা স্কুল কলেজে হওক, লাহে আমি সাধাৰণ জীৱন যাত্ৰালৈ ঘূৰি যাবৰ বাবে আমি প্ৰস্তুত হৈছোঁ। খালি ষ্টেজ মেনাৰত যাব লাগিব। আমি যেতিয়া স্কুল কলেজ খুলিম 10 আৰু 12 প্ৰথমত খুলিব লাগিব,
লাহে লাহে আমি আগুৱাই যাম তাৰপিছত 9 আৰু 11ক মাতিম গতিকে ঠিক তেনেকৈ শ্বপিং মল খুলিলেও প্ৰথম 50% শ্বপিং মলৰ ভিতৰৰ দোকান আমি খুলিব লাগিব নেক্সট ৰাউণ্ডত নেক্সট ডে 50% যেতিয়া মানুহে সেই জীৱন যাত্ৰাটোৰ লগত সহজ হৈ পৰিব তেতিয়া আমি 100%লৈকে যাব পাৰোঁ আমি নিশাৰ সান্ধ্য আইনটো বিচাৰিছোঁ কিন্তু সান্ধ্য আইনটো 7টাৰ জেগাত 9টা বজাৰ পৰা হ'লেও আপত্তি নাই কিন্তু এই গোটেই সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আমি নলওঁ মই আগতে ক'লো নহয় যে ভাৰত চৰকাৰে সিদ্ধান্ত ল'ব আমি ৰূপায়ণ কৰিম আমাক সুধি থাকিলেও আমাৰ উত্তৰ কিয় নাই সিদ্ধান্ত ল'ব প্ৰধানমন্ত্ৰী লেভেলত আমি ইয়াৰ পৰা ক'ত বুজি পাম